নমস্কাৰ বন্ধুসকল, আমি বৰ্তমান আহি পাইছোঁ আজি কাৰ্বি আংলং জিলাৰ গণেশ পাহাৰত। আমি আগলৈ গৈ থাকিম, আপোনালোকে চাই থাকিব চেনেলটো। নমস্কাৰ বন্ধুসকল, মই এতিয়া বৰ্তমান উপস্থিত আছোঁ এয়া গণেশ পাহাৰত। চাওক সমগ্ৰ পৰিৱেশটো কি ধুনীয়া, চাওক এইটো হ'ল গণেশ পাহাৰ। তাক ধুনীয়া পৰিৱেশ আৰু এইটো ফটফটি চাওক তলৰ পৰা ওপৰলৈ, আৰু ইফালে গৈছে পাহাৰেদি বৈ। আৰু সেই পাৰে একো নহয়। সঁচা গণেশ বাবাৰ মূৰ্তি আছে, তলত আছে। আমি বৰ্তমান আছোঁ গণেশ পাহাৰত। ইয়াত চাওক গণেশ বাবাৰ মূৰ্তি কি সুন্দৰ ধুনীয়া, এইটো চাওক। এদিকে কুলু কুলুকে বৈ আহিছে, এদিকে আহি 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 এইটো এইটো চাওক প্ৰকৃতিৰ মাজত, আৰু এইটো ৰন্ধা বঢ়া কৰি খাব পৰা ঘৰ বনাই থৈ দিছে। আপোনালোকে যদি ভাল লাগে আহিব, আৰু ধুনীয়া লাগিব।